স্বাধীনতা লাভৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীলৈ মোৰ অন্তৰৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰি তথা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকলৈ অভিনন্দন জ্ঞাপন কৰি মই আজি আবৃত্তি কৰিবলৈ লৈছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ তিৰংগা নিশান নামৰ কবিতাটি। তিৰংগা নিশান, তিৰংগা নিশান, বিজয়ী নিশান, সসাগৰা পৃথিৱীৰ ধ্ৰুৱজ্যোতি তই, আলোকিছ ভাৰত বিমান। সমৰৰ শক্তি, দলিতৰ মুক্তি, ক্ষুধিতৰ ত্ৰাণ, তিৰংগা নিশান, বিজয়ী নিশান। কৌটি কৌটি কণ্ঠে হ'ব তোৰ জয়গান, কৌটি কৌটি হ'ব বলিয়ান। বিশ্ববিমুগ্ধ সত্যৰ যুদ্ধ দীপ্ত কৰিছে হিন্দুস্থান। মুক্তিকামীৰ আজি সাম্য শান্তিৰ ক্ৰান্তিৰ অভিযান। নমো 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 নৱ মানৱৰ নৱ ভাৰত প্ৰাণ, তিৰংগা নিশান, বিজয়ী নিশান। ধন্যবাদ।